Good afternoon, friends. Welcome back to my YouTube channel, AKK Vlogs. আজি আকৌ কিবা পাহাৰত আহিলো বিশেষ এটা কামত। এতিয়া আমি পাহাৰ বগাই আছো। জ্যোতি ভাইটিহঁতৰ তামোল বাগানত গৈ আছো এতিয়া। কাৰণটো অকণমান পিছত কৈ আছো। থাকিবই নেৰা নেপেৰা আহিলে আহিয়ে থাকে। কিবা কি যদি আর বতর দাঙিছে না ইবার কি জানে একে যিখিনি পৰিছে 2 দিনতে উঠাই দিব। যি ৰ'দ দিলা যি আজি ৰ'দ দিয়াৰ কাৰণে ৰাস্তাটো বহুতখিনি ভাল হৈছে। গোটেই ৰঙা মাটি বহুত পিছল হয় আৰু পাহাৰৰ পানীবোৰ ইফালে বৈ আহে, সেইকাৰণে গাঁথা বেছি হৈছে। এইটো ৰাস্তাৰে গোটেই এই চাইডে এই পাহাৰত থকা বাগানবোৰৰ কলেই হওক তামোলেই হওক ভাৰ বৈ আনে চব। ফ্ৰেণ্ডছ চাই লওক, এই আনাৰস বাগান। ময়ো নাজানো ভালকে এইটো কি প্ৰজাতি বা হয়। আপোনালোকেতো জানিয়ে আনাৰস বিভিন্ন প্ৰজাতিৰ আছে। ভাগৰে লাগিলচোন ঐ। ওয়েলকাম ওয়েলকাম গছো আছে ইয়াতে। চাওক ফ্ৰেণ্ডছ, ওয়েলকাম গছ আছে, অকণমান দূৰ হয়। এইবাৰ যে ধান পাম বুলি আশা কৰিবই নোৱাৰা, পাৱাৰ পাছতহে পালো দে বুলি ক'ব লাগিব। এনেকা বতৰ। এইয়া তামোল বাগান পাই গ'লো আমি। ভাইটিহঁতৰ তামোল বাগান। ফ্ৰেণ্ডছ হিচাপ কৰক, বছৰত যদি 200 বেগ হয়, কমকৈ হ'লেও 3000 কি ধৰক। আপোনালোকে কেলকুলেশ্যন কৰকচোন। আগতে এইবোৰত গোটেই আৰু আনাৰস আছিল, ইণ্টাৰক্ৰপছ, লগতে কমলা আছিল, কৰবাত কৰবাত কমলা এতিয়াও আছে। ফ্ৰেণ্ডছ, এতিয়া মই মূল কথাটো কওঁ। আচলতে তামোলৰ মাজে মাজে মালভোগ কলৰ খেতি কৰিব পাৰে নেকি, জাগাটো আমি আচলতে চাব আহিছোঁ। ফ্ৰেণ্ডছ, ইয়াক গোল নেমু ধুনীয়াকৈ লাগিছে, বহুত স্বাস্থ্য
ডাঙৰ ডাঙৰ হৈছে। ইমানটো গোটেই জীপাল জেগা একেবাৰে। কি টেঙা ই? মৌচুমীটো নহয়, গোটেই নষ্ট হৈছে। প্ৰায় মৌচুমী টেঙাৰ নিচিনাই। ডাঙৰ ডাঙৰ হৈ কমলা এটাৰ মানে। লিচু গছ, ইয়াতে ঘৰ আছিল না আগতে, সেইকাৰণে ভিতি থকা নিচিনা। এইখিনি সমান না বেছি ভাল। নিমখ জলকীয়া লৈ আনিছোঁ আমি কমলা খাম বুলি। ভাগৰ লাগিল ঐ বহুত। ধুনীয়া খাবি আর পিছিলি যাবি পিছিলা শিলগিলা এই সিতা শিলা উঠিলেহে বঢ়িয়া লাগিলে হয়। উঠা নাই কি তাত? অঁ এই ওপৰত তাত উঠা নাই কি? মজা লাগব তাত উঠিলে। কমলা কাঢ়ি আনিলোঁ। 1 2 3 4 5 6 7 8 9 10 11 12। চাওঁ দুজন খাব পাৰোঁ নে নাই। বহুত ওপৰত উঠিলোঁ আমি টেঙা খাবৰ কাৰণে। ডাঙৰ শিল এইটো, বহুত বহল। হ'ব দে, হ'ব দে। মানে সেই গ'ল মাথা মাৰ লাগি পেনা নিদিলি ফাং ফুল বাজি। আমাৰ টেঙা ৰেডি হৈ গ'ল। মজা। কিবা কি যে নুমিলো। আমাৰ টেঙা খোৱা হৈ গ'ল। এতিয়া নুমি গৈ আছোঁ পাহাৰৰ পৰা, বাগানৰ পৰা। গ্ৰিপছ নাই চাকাকেইটাত। ইয়াতে যদি থাকোঁ
কেনেকুৱা লাগিব বাৰু, নিশ্চয় ভাল লাগিব। খোৱা লোৱা ঠিক যোগাৰ পাতি দিব লাগিব, যোগাৰ কৰি ল'ব লাগিব। বাকী আৰু খাই থাকোঁ, কাম কৰি থাকোঁ। বাকী একো নাই, টকা পইচা থাকিলে কাম কৰিলেতো আৰু বাগান কৰিলেতো টকা পইচা পাবই। মাজত ধান খেতি, দুখন পাহাৰৰ মাজত মানে কি আছে, দুখন পাহাৰৰ মাজত খেতি পথাৰ, ধান বহুতখিনি ভাল হৈছে। কাম কৰিব আহিলে জিৰোৱাৰ কাৰণে চাং বনাইছিলে, বেয়া হৈ গৈছে, পুৰণি হৈ গৈছে, বৰষুণ জিকি। ফ্ৰেণ্ডছ, পাহাৰ বগাই বগাই ভাগৰি পৰিলোঁ। ভিডিঅ'টি আৰু ইমান দীঘল নকৰোঁ। চাই ভাল পালে লাইক মাৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ আৰু নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু নটিফিকেশ্যন পাই থকাৰ কাৰণে নতুন নতুন ভিডিঅ' মোৰ নটিফিকেশ্যন পাই থকাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। জয় বৰাহাৰণী, জয় আই অসম, বাই বাই।